পাই থাকোঁ আজি যেহেতু ইয়াত দৌল যাত্ৰা তাতে ময়ো আহিছোঁ তেখেতেও আহিলে একেলগে লগ পালে অন্য দিনতো মাজে সময় লগ পাই থাকোঁ গতিকে তাত একো কিবা নাই আমি সামাজিক ৰাজহুৱা জীৱনটো লৈ ফালে চলি থাকোঁ তো ৰাজহুৱা কাম কাজত সদায় এনেকুৱাই লগ পাই থাকিব কিবা ৰাজনীতিৰ কথা আলোচনা কৰা হৈছিল নে আজিতো দৌল যাত্ৰা এইটো ভাল দিন ঈশ্বৰৰ সেৱা কৰাৰ দিন আৰু সবাই ফূৰ্তি কৰাৰ দিন গতিকে তাত ৰাজনীতিৰ কথা আৰু কি পাতিব ৰাইজৰ আগত পাতিবলগীয়া একো নাই সব ঠিক ঠাকে আছে স্যার আগন্তুক দিনত তামোলপুৰ বিধানসভা সমষ্টিৰ পৰা আপুনি অৱতীৰ্ণ হ'ব ইতিমধ্যে সংবাদ মাধ্যমত শুনিবলৈ পোৱা গৈছে বা দেখিবলৈ পোৱা গৈছে কি ক'ব নাই চোৱা এইটোতো ইলেকশ্যন গতিকে ইলেকশ্যনত পাৰ্টীয়ে এতিয়া সিদ্ধান্ত ল'ব চব এতিয়া কি কয় তামোলপুৰ কাৰ্যকৰ্তাসকলৰ লগত আমি কাম কৰি আছোঁ কাৰণ তামোলপুৰ বিজেপিয়ে খেলিব বুলি আমাক ওপৰৰ পৰা জনাইছে আৰু ইয়াত মানে আমাৰ সাংগঠনিক কাম কাজবোৰ কৰিবলৈ দিছে সেইমতে আমি চবেই আছোঁ ইলেকশ্যন ৰাজনীতিৰ দল আমি ৰাজনীতি কৰিছোঁ তো ইলেকশ্যনত আমি কাম কৰিবই লাগিব গতিকে এতিয়াৰ পৰা আমি আৰম্ভ কৰিছোঁ বিশেষ সূত্ৰে জানিবলৈ পোৱা মতে প্ৰমোদ বড়ো ইয়াত অৱতীৰ্ণ হ'ব বুলি তামোলপুৰ নাই প্ৰমোদ বড়ো ডাঙৰ তেওঁলোকৰ UPPL দল হিচাপে এতিয়া ফাইনেলি কি সিদ্ধান্ত লয় এতিয়া BPF UPPL আৰু বিজেপি তিনিটা দলে এলায়েন্সত আছে গতিকে এতিয়ালৈ কিয় চূড়ান্ত এটা সিদ্ধান্তত অহা নাই গতিকে চূড়ান্ত সিদ্ধান্তৰ পিছতে গম পোৱা যায় কোনে ক'ত কি কৰিব গতিকে প্ৰমোদ বড়ো ডাঙৰীয়া বা আমাৰ বিজেপি দলৰ নেতাসকল মুখ্যমন্ত্ৰী ডাঙৰীয়া বা ঠিক তেনেকৈ BPF দলৰ নেতাসকলে কণ্টিনিউৱাছলি যোগাযোগত আছে আৰু কথা পাতি আছে গতিকে 2-3 দিনৰ ভিতৰতে নিশ্চয় মানে সকলো কথা জানিব পাৰিব যে এলায়েন্সত কেনেকুৱা ধৰণৰ মানে কি কয় আপোনাৰ বুজা পৰা মিলা মিছি কৰি ফালে কেনেকুৱা উপনীত হ'ব কোনে ক'ত খেলিব কেনেকৈ খেলিব সেইটো নিশ্চিত হৈ যাব বুলি মই ভাবোঁ গতিকে তিনিটা দলো এতিয়া আলোচনাত আছে কোনটো নাই সেইকাৰণে মই কৈছোঁ এতিয়া শুনাহে কথা কিন্তু মই জানাত তিনিটা দলে এতিয়াও আলোচনাত আছে কথা পাতি আছে তিনিটা দল বেলেগ বেলেগ হোৱা নাই গতিকে ফাইনেল যেতিয়ালৈকে নহয় তেতিয়ালৈকে ইয়াৰ ওপৰত মন্তব্য দিয়াটো উচিত নহয়